जिमान मानुह आसो आमी अचिनाकी मानुह नेকি हाजार हाजार मानुह आज डिब्रुगढ़ शहरत लग लागिছো आमी बांग्लादेशी आছো नेকি आमी ऊपर पड़ी अहा मानुह नेकी आमी यार খিলঞ্জীয়া ভূমিপুত্ৰ হয় না এই সরকারে জাতি মাটি ভেটি তার স্লোগান দিয়া এই জাতীয় নাই সর্বানন্দ হুমনুয়া বাইরা ক্লাস লগাকে নিমাতে আছে না প্রশ্ন সকল লৈ যাব বিধানসভা নির্বাচনত আহি আছে 33টা বিধানসভা সমষ্টিত আমি ফ্যাক্টর সাগে দিও হয় না খেতে পালো গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুমি যিমান চলা সেই কথাৰে তুমি আমাক আগুৱা ভাৰিবলৈ চেষ্টা নকৰা কিন্তু আমি আমাৰ পেটৰ ভোকটো কিন্তু এতিয়া তিনিৰ আহিছে তিনিৰ প্ৰমোচনলৈ যাব আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে উজনি অসমত যি ইনচাৰ্জেঞ্চি প্ৰব্লেম আছে তাত কিন্তু আমি ফ্যাক্টৰ হ'বলৈ এতিয়া গৈ আছো যদিহে আমি পঢ়া শুনা মানুহ হিচাপে যদি চাহ খেতি কৰি যদি জীয়াই থাকিব নোৱাৰো আমাৰ হাতত এটা ৰাষ্ট্ৰ আছে আমি উশৃংখল জীৱনলৈ গৈ আছো প্ৰধানমন্ত্ৰী আহি এটা বিরাট ডাঙৰ স্লোগান দিলে যে স্থানীয় বিষয়বস্তুবিলাকক প্ৰটেকশ্যন কৰক কিবা কৰক কেনিয়া শ্ৰীলংকা নেপালৰ কথা কৈ আছে কিন্তু অসম চাঙৰ সংজ্ঞা নিৰূপণৰ কাৰণে অসম বিধানসভাত এটা দিন আমাক লাগে হয়নে ৰাইজ অসম বিধানসভাত যদি ডক্টৰ ভূপেন হাজৰিকাৰ নামত এটা দিন দিব পাৰে যি অসমৰ চাহে অসমৰ ৰাজকুট তেওঁলোকে কৰিছে তাৰ দ্বাৰা তোমাৰ পৰা আমি